নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি 15 ফাগুন শনিবাৰ ইংৰাজী 28 ফেব্ৰুৱাৰী 2026 পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশি ফল মেঘ ৰাশি মেঘ ৰাশিৰ স্বজন হানিৰ ভয় মেঘ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো মনটো দৃঢ়তাৰে কটাব কাৰণ আজিৰ দিনটোত আপোনালোকৰ কোনো নিকট আত্মীয়ৰ হানিৰ যোগে দেখা দিছে বৃষ ৰাশিৰ সুখ্যাতি লাভ বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত সুখ্যাতি লাভৰ যোগে দেখা দিছে মিথুন ৰাশি দন্ত পীড়া কষ্ট মিথুন ৰাশি জাতক জাতিকাসকলে দাঁতৰ ৰোগত ভুগিব পাৰে কৰ্কট ৰাশিৰ অৰ্থহানিৰ ভয় কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিনা কাৰণতে অধিকভাৱে অৰ্থহানি হ'ব পাৰে সিংহ ৰাশিৰ মিথ্যা অপবাদ সিংহ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব কাৰণ আজিৰ দিনটোত আপোনালোকে মিছা অপবাদৰ সন্মুখীন হ'ব পাৰে এইবাৰ আহিছো কন্যা ৰাশিলৈ কন্যা ৰাশিৰ মান সন্মান হানি কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰতে হওক বা আন কোনো ক্ষেত্ৰতে হওক মান হানি হ'ব পাৰে তুলা ৰাশি বন্ধু বিচ্ছেদ তুলা ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোক বন্ধুত্বৰ ক্ষেত্ৰত সাৱধানেৰে চলিব কাৰণ আজিৰ দিনটোত আপোনালোকৰ বন্ধুৰ লগত বিচ্ছেদ হোৱাৰ যোগে দেখা দিছে বৃশ্চিক ৰাশিৰ নানা অশান্তি বৃশ্চিক ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো যিকোনো ক্ষেত্ৰতে অশান্তিত কটাব পাৰে ধনু ৰাশিৰ অৰ্থহৰণ ধনু ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধানেৰে চলিব কাৰণ আজিৰ দিনটোত আপোনালোকৰ টকা পইচা চুৰ হোৱাৰ যোগে দেখা দিছে মকৰ ৰাশি প্ৰণয়াসক্ত মকৰ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত প্ৰেম প্ৰণয়ৰ প্ৰতি আসক্তি অনুভৱ কৰিব পাৰে কুম্ভ ৰাশিৰ অৰ্থহানি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত অযথা ব্যয় হ'ব পাৰে এইবাৰ আমি আহিছো অন্তিমটি ৰাশি মীন ৰাশিলৈ মীন ৰাশিৰ নৱকৰ্মৰ প্ৰচেষ্টা মীন ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত নতুন যিকোনো কাম হাতত ল'ব পাৰে এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ